Hello guys, good morning আৰু মোৰ চেনেল পাপৰি দাস কৈৱৰ্ত আছামিজ ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি মই দেখুৱাম বুলি ভাবিছোঁ হোম টুৰ ভিডিঅ' হোম টুৰ মানে মই ক'ত থাকোঁ এইটোৱে মই দেখুৱাম বুলি ভাবিছোঁ বিশেষ একো স্পেচিয়েল মানে আপোনালোকে নক'ব আৰু যে কি দেখাইছে বুলি এনেকৈ নক'ব আৰু এনেই মই দেখুওৱা বুলি ভাবিলোঁ যিহেতু থাকোঁ আৰু মানে কথাটো এইটো যে ঘৰখন দেখুৱাব মন যায় আৰু মই ভাবিছিলোঁ যেতিয়া মোৰ কিবাকিবি বহুত মানে কৰিব পাৰিম তাৰপিছতহে দেখুৱাম বুলি ভাবিছিলোঁ কিন্তু এতিয়া ভাবিলোঁ এতিয়াৰখিনি দেখুৱাই থওঁ কিজানি পিছত আৰু ভালকৈ কিবা যদি নতুন কিবাকিবি কৰিব পাৰোঁ মেনেজমেণ্ট মানে ধুনীয়াকৈ সজাব পাৰোঁ তাৰপিছত আকৌ দেখুৱাম কি ইম্প্ৰুভমেণ্ট হয় সেইবিলাকো আপোনালোকে ডিফাৰেঞ্চটো চাব পাৰিব সেইটো কাৰণে মই ভাবিলোঁ এতিয়া যিখিনি আছে তাকেই দেখুৱাই লওঁ আৰু এতিয়া মই কিবা এটা বনাই কিনে খাই লওঁ আৰু যিটো ডিউটিত যাব যিটো ডিউটিত যোৱাৰ পিছত মই ৰুমটো মানে ঘৰটো দেখুৱাই আছোঁ ঠিক আছে তেন্তে মোৰ লগত ভিডিঅ'টোত থাকিব স্কিপ নকৰিব আজি মই বনাম পোলাও মানে এয়া কুকাৰত বনাম তাৰ কাৰণে এতিয়া মই লৈ লৈছোঁ বিলাহী কাটি আৰু বিন পিঁয়াজ জলকীয়া লং ডালচেনি ইলাইচি আৰু ধনিয়া পাত আৰু ইয়াতে চাউল আৰু এতিয়া মই আহি গ'লোঁ পোলাও বনাবলৈ পাকঘৰত আৰু প্ৰথমতে মই মিঠাতেল কুকাৰটো গৰম হোৱাৰ পিছত মিঠাতেল দিছোঁ তাৰপিছত লং ইলাইচি ডালচেনি দি ভাজি তাৰপিছত পিঁয়াজ দিছোঁ তাৰপিছত বিনখিনি দি উঠি চাউলখিনি বহাই আকৌ ভাজি দিছোঁ তাৰপিছত মই দি দিছোঁ ইয়াতে বিলাহী আৰু ইয়াৰ পিছত মই নিমখ আৰু হালধি দি দিছোঁ হালধি দি আকৌ অকণমান ভাজিছোঁ তাৰপিছত অকণমান চিকেন মছলা আছিলে পেকেট আৰু অকণমান কাশ্মীৰী মিৰ্চ এনেই দি দিলোঁ আৰু নিদিবও পাৰে অপশ্যনেল হয় তাৰপিছত মই ইয়াতে দি দিলোঁ পানী আৰু পানীখিনি দি উঠি এইখিনি এনেকৈ জোখত দিব লাগিব কিমান মানে বেছি হ'ব নোৱাৰে বেছি হ'লে আকৌ গেলগেলীয়া হৈ যাব গতিকে একেবাৰে ভাতত লাগি থকাৰ সমানেই দিব লাগে কমকৈ দিব লাগে বেছিকৈ দিব নালাগে তাৰপিছত মই অকণমান লৰাই মেলি দি তাৰপিছত মই দি দিছোঁ ইয়াতে ধনিয়াৰ যাতে টেষ্টটো মানে ভিতৰত আহে সেইটোৰ কাৰণে মই ধনিয়াটো তাত লগতে দি দিছোঁ কিন্তু ওপৰতো পিছত গাৰ্নিছ কৰিবৰ কাৰণে সজাই দিম বাৰু তাৰপিছত ঢাকনি মাৰি মই চিটি আহিবলৈ দিলোঁ আৰু চিটি হুইচেলটো যোৱাৰ পিছতে ইয়াক মই সাজি ল'লোঁ আৰু চাওক মই এতিয়া কিমান কম সময়তে ইমান ধুনীয়া মই ফ্ৰাইড ৰাইচ বনালোঁ ইয়াতে মোৰ আৰু ইয়াতে জিতুৰ আৰু এতিয়া এইখিনি খাই পেলাই ক'ব কেনেকুৱা হৈছে কমেণ্ট দিব ভাল বুলিতো নক'ব বাৰু এক্সপ্ৰেশ্যন চাই গম পাব আৰু কেনেকুৱা হৈছে বাৰু আমি এতিয়া খাবলৈ ল'লোঁ সঁচাকৈ বহুত ভাল হৈছিলে কিন্তু বাৰু কমেণ্ট নিদিলে হ'ব আৰু নিদিলেও নাই আৰু নহয় জানো আৰু এতিয়া বলক তেন্তে মই ভিডিঅ'টো আৰম্ভ কৰোঁ মোৰ হোম টুৰ ভিডিঅ'টো আৰু প্ৰথমতে মই জনাই দিওঁ আমি এটা ভাড়া ৰুমতহে থাকোঁ আৰু এইটো ভাড়া ৰুমৰে হয় এইটো প্ৰথম মানে ৰুম হয় য'ত মানে চোফা টোফা পাৰিব পাৰি কিন্তু যিহেতু মোৰ চোফা নাই গতিকে মই একো চোফা দিয়া নাই এনেই মানে জোতা চেণ্ডেলহে থৈ দিয়া হৈছে ৰুমটোত আৰু এই দুখন দৰ্জা যে আছে সেইটো বেলেগ এটা ৰুম হয় বেলেগ এঘৰ মানুহ ভাড়া থাকে এখন দৰ্জা আমাৰ ভিতৰৰে আছে কাৰণে দৰ্জাত তালা মাৰি থৈ দিছে আৰু নেক্সট বাহিৰৰ দৰ্জাখনেৰে তেখেতে তেওঁলোকে মানে ওলোৱা সোমোৱা কৰে আৰু এইটো ৰুমটো মানে এটা ডাইনিং ৰুম কৰিব পাৰি মোৰ ওচৰত এখন প্লাষ্টিকৰ সৰু ডাইনিং আছে এইখন পাৰি থৈছোঁ লগতে এইটো মোৰ মিক্সাৰ গ্ৰাইণ্ডাৰ আৰু এইটো মোৰ ফ্ৰিজ আৰু এইটো হৈছে মোৰ স্থাপনা য'ত মই সদায় পুৱা গধূলি পূজা কৰোঁ আৰু এইফালেৰে সোমাই আহিলে মোৰ আহি পায় পাকঘৰলৈ ইয়াতেও মই শুকান বাচনবিলাক থৈ দিওঁ আৰু তাত মই ধুই উঠি জিকা কৰি বাচনবিলাক থৈ দিওঁ তাৰে পিছত মই ইয়াত শুকালে ইয়াতে থওঁ আৰু তলত মোৰ বাল্টিং আছে আৰু চাউলৰ হেৰি আছে আৰু গেছ আৰু দেখিলে আৰু এনেকুৱা ধৰণৰ হয় আৰু বেচিনটোও তাতে আছে আৰু এইটো আমাৰ বেডৰুম হয় বেডৰুমটো খুব বেছি ডাঙৰ হয় ইয়াতে আমাৰ আলনা আছে আৰু ইয়াতে আছে বাকচবিলাক যিহেতু আমাৰ গডৰেজটো আমাৰ চানমাৰী যিটো ঘৰ হয় তাতে আছে
আমাৰ শহুৰৰ ঘৰত আৰু পিছফালৰ পৰা যিটো কাপোৰবিলাক ৰাখে আলনাত আৰু আগফালৰ পৰা মই আৰু এইবিলাক ওপৰত মানে এইবিলাক টেমা টুমা যিবিলাক বক্স আছে এইবিলাক উঠাই থৈ দিছোঁ আৰু এইখন এখন বিচনা লোহাৰ বিচনা আৰু দুখন ইয়াতে চেয়াৰ মানে টোটেল আমাৰ 4খনে প্লাষ্টিকৰ চেয়াৰ আছে আৰু দুখন প্লাষ্টিকৰ টেবুল আছে এখন টি টেবুল আৰু এখন ডাইনিং টেবুল আৰু ইয়াতে আমাৰ যিবিলাক মেকআপৰ বস্তু আছে কিবা কিবি যিটো আৰু মোৰ এইবিলাক থৈ দিয়া হৈছে ড্ৰেছিংখনো আমাৰ তাতেই আছে চানমাৰী ঘৰত গতিকে ইয়াতে আমাৰ নাই আৰু বাৰু চানমাৰী ঘৰটো দেখিছিলে বাৰু লিংকটো মই দি আছোঁ আপোনালোকে চাই ল'ব ভিডিঅ'টোত তাৰপিছত ইয়াতে এইফালেৰে ওলাই আহিলে পায় বাহিৰৰ ছাইড আৰু এইটো হৈছে আমাৰ বাথৰুমটো ইমান ভাল লগা নহয় কিন্তু বেলেগ ৰুমকেইটা বহুত ধুনীয়া ডাঙৰ ডাঙৰ হয় স্পেচ আছে আৰু ইফালে আমাৰ বাহিৰত কাপোৰ মেলোঁ যদি আপোনালোকে মোৰ আজিৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক এটা কৰি দিব আৰু মই চেষ্টা কৰোঁ মোৰ ভিডিঅ'ৰ জৰিয়তে যাতে আপোনালোকে অকণমান হাঁহিব পাৰে আৰু সদায় পজিটিভ হৈ থাকিব পাৰে আৰু সদায় মই নতুন নতুন সুন্দৰ সুন্দৰ ভিডিঅ' লৈ আহি থাকোঁ এই ভিডিঅ'সমূহৰ নটিফিকেশ্যন পাবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব আৰু আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ আজিলৈ আহিছোঁ পুনৰ নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে